Do you want to know? Well, I've been thinking about you. And I think I have to listen. নমস্কাৰ বন্ধুসকল অসমী ডিজিটেলৰ আৰু এটি নতুন ভিডিঅ'লৈ মই অনুৰাগে আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল মই আজি এনে এখন দেশৰ বিষয়ে জনাব ওলাইছো যি দেশত সকলোতকৈ আগত সূৰ্য দেৱতাৰ দৰ্শন হয় যি দেশৰ লোকসকলে সকলোতকৈ আগত নতুন বছৰৰ পাৰ্টি আৰম্ভ কৰে যি দেশত মানুহতকৈ জীৱ-জন্তুৰ সংখ্যাহে বেছি এনে এখন দেশ যি দেশত এডালো সাপ বিচাৰি পোৱা নাযায় বন্ধুসকল মই আজি ক'ব ওলাইছো নিউজিলেণ্ড দেশৰ বিষয়ে যিখন দেশ পৃথিৱীৰ আটাইতকৈ ধুনীয়া দেশসমূহৰ এক অন্যতম বুলি কোৱা হয় তেন্তে বন্ধুসকল নিউজিলেণ্ড দেশৰ বিষয়ে কিছু ইন্টাৰেষ্টিং কথা জানিবলৈ ভিডিঅ'টি শেষলৈকে চাই থাকিব নমস্কাৰ বন্ধুসকল মই অনুৰাগ আপোনালোকে চাই আছে অসমী ডিজিটেল তেন্তে আহক ভিডিঅ'টি আৰম্ভ কৰো নিউজিলেণ্ড অতি উন্নত দেশসমূহৰ এক অন্যতম আৰু ইয়াৰ এক মুখ্য কাৰণ হ'ল এই দেশৰ জনসংখ্যা এই দেশত মাত্ৰ 48 লাখ লোকহে বাস কৰে প্ৰাকৃতিক সুন্দৰতাৰ কথা ক'বলৈ গ'লে এই দেশ অতি সুন্দৰ বৰফেৰে ঢকা পাহাৰ সেউজীয়া সমতল ভূমি অতি সুন্দৰ হ্ৰদ নদী নীলা আকাশ আৰু সমুদ্ৰ তট এই সকলোবোৰ এই দেশত দেখা পোৱা যায় মহিলাসকলক পৃথিৱীৰ আটাইতকৈ বেছি সন্মান এই দেশতে দিয়া যায় আৰু বিশ্বত প্ৰথমবাৰৰ বাবে মহিলাসকলে ভোট প্ৰদানৰ অধিকাৰ এই দেশতে লাভ কৰিছিল এই দেশৰ মহিলাসকলক বিশ্বৰ আটাইতকৈ সুখী মহিলা বুলি কোৱা হয় বন্ধুসকল নিউজিলেণ্ড দেশৰ নাগৰিকসকলক কিউই বুলিও কোৱা হয় কাৰণ এই দেশ কিউই নামৰ পক্ষীৰ দেশ এই দেশতে কিউই পক্ষী বহু পৰিমাণে পোৱা যায় আৰু ইয়ে এই দেশৰ ৰাষ্ট্ৰীয় পক্ষী এই কিউই পক্ষী দেখিবলৈ বহুত সৰু আৰু ধুনীয়া কিন্তু ই উৰিব নোৱাৰে লগতে এই দেশত কিউই নামৰ এক ফলো পোৱা যায় এই দেশৰ লোকসকলৰ জীৱন যাপনৰ মানদণ্ড অন্য দেশৰ লোকসকলতকৈ বহু বেছি উন্নত এই দেশৰ লোকসকলে অতি উৎকৃষ্ট মানৰ খাদ্য গ্ৰহণ কৰে কাৰণ কৃষি কাৰ্য এই দেশৰ প্ৰথম শ্ৰেণীৰ বৃত্তি বা পেছা হিচাপে ধৰা হয় আপোনালোকে নিউজিলেণ্ড দেশৰ ক্ৰিকেট টিমৰ মেচ নিশ্চয় দেখিছে কিন্তু ক্ৰিকেট এই দেশৰ ৰাষ্ট্ৰীয় খেল নহয় এই দেশৰ ৰাষ্ট্ৰীয় খেল হ'ল ৰাগবি যি এই দেশৰ লোকসকলে বহুত পছন্দ কৰে এই দেশৰ ৰাজধানী হ'ল ৱেলিংটন বন্ধুসকল যেতিয়া দেশত জনসংখ্যাৰ হাৰ কম হয় তেতিয়া বহুতো সা-সুবিধা লাভ কৰিব পাৰি আপুনি যদি এই দেশত নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে 24 ঘণ্টা বা এদিনৰ ভিতৰতে সকলো ডকুমেণ্টছ বা পেপাৰ ৱৰ্কৰ কাম শেষ কৰিব পাৰিব অৰ্থাৎ 24 ঘণ্টা অথবা এদিনৰ ভিতৰতে আপুনি আপোনাৰ সপোনৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে ইমানে এডভান্স এই দেশ পৃথিৱীৰ বহু দেশতে মেডিচিন বা দৰৱৰ বিজ্ঞাপন প্ৰচাৰ কৰাত নিষেধাজ্ঞা আছে কিন্তু নিউজিলেণ্ড দেশত এনে কোনো বাধা নাই যাৰ ফলত সকলো প্ৰকাৰৰ বিজ্ঞাপন প্ৰচাৰ কৰিব পাৰি এই দেশ মুখ্যৰূপে দুটা দ্বীপেৰে গঠিত তাৰে এক হ'ল নৰ্থ আইলেণ্ড আৰু আনটো সাউথ আইলেণ্ড কিন্তু আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে নৰ্থ আইলেণ্ড আকাৰত সাউথ আইলেণ্ডতকৈ বহুত সৰু কিন্তু দেশৰ 76% জনসংখ্যা এই আইলেণ্ডতে বাস কৰে বন্ধুসকল মই আপোনালোকক আগতে জনাইছো যে এই দেশত মানুহতকৈ জীৱ-জন্তুৰ সংখ্যাহে বেছি এই দেশত এজন মানুহৰ পৰিৱৰ্তে 9টা ভেড়া পোৱা যায় সেইবাবে এই দেশক ভেড়াৰ দেশ হিচাপেও জনা যায় এই দেশৰ আন এক আচৰিত কথা হ'ল এই দেশত এডালো সাপ বিচাৰি পোৱা নাযায় য'ত কিছুমান দেশত প্ৰায় বছৰত হাজাৰ সংখ্যক লোক সাপে কামোৰাৰ ফলত মৃত্যুমুখত পৰে তাৰ পৰিৱৰ্তে এই দেশ ডাঙৰ ডাঙৰ অৰণ্যৰে ভৰি থাকিলেও এটাও সাপ বিচাৰি পোৱা নাযায় নিউজিলেণ্ড দেশ দুৰ্নীতিমুক্ত দেশসমূহৰ তালিকাত দ্বিতীয় স্থানত আছে এই দেশত ভ্ৰষ্টাচাৰ বা দুৰ্নীতি নাই বুলিব পাৰি এই দেশ পৃথিৱীৰ একমাত্ৰ দেশ য'ত খ্ৰীষ্টমাছ গুড ফ্ৰাইডে আৰু ইষ্টাৰৰ দিনা যিকোনো প্ৰকাৰৰ বিজ্ঞাপনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে এই দেশত পুৰুষ মহিলাৰ ক্ষেত্ৰত কোনো বৈষম্য নাই সেইবাবে ইয়াত পুৰুষ মহিলাৰ চেলাৰীৰ ক্ষেত্ৰতো মাত্ৰ 5%হে পাৰ্থক্য দেখা যায় যি পৃথিৱীৰ আন দেশসমূহৰ তুলনাত আটাইতকৈ কম বুলি কোৱা হয় বন্ধুসকল প্ৰথম বিশ্বযুদ্ধৰ সময়ত এই দেশৰ জনসংখ্যা আছিল মাত্ৰ 10 লাখ আৰু তাৰে 1 লাখ আছিল এই দেশৰ সৈন্যবাহিনীত ভাবকচোন সমগ্ৰ দেশৰ 10% লোক যদি যুদ্ধলৈ যায় কি হ'ব নিউজিলেণ্ড সাৰ্ফিং কৰা লোকসকলৰ বাবে কোনো স্বৰ্গতকৈ কম নহয় এই দেশত এনে কিছুমান সমুদ্ৰ তট আছে য'ত সাৰ্ফিঙৰ সম্পূৰ্ণ আনন্দ ল'ব পাৰি হয় ই এক দুঃসাহসিক ক্ৰিয়া আৰু কোৱা যায় যে নিউজিলেণ্ড দেশৰ সাগৰৰ ঢৌ 35 মিটাৰ উচ্চতালৈকে যায় আপোনালোকক জনাই থওঁ যে এভাৰেষ্ট শৃংগ জয় কৰা বিশ্বৰ প্ৰথমজন ব্যক্তি ছাৰ এডমাণ্ড হিলাৰী এই দেশৰে নাগৰিক বন্ধুসকল পেঙ্গুইনৰ আটাইতকৈ বেছি প্ৰজাতিও এই দেশতে পোৱা যায় কোৱা যায় যে পেঙ্গুইনৰ আটাইতকৈ পুৰণি কংকালো এই দেশতে পোৱা গৈছিল যি প্ৰায় 6 কোটি 20 লাখ বছৰ পুৰণি এই দেশত মাউৰি নামৰ এক জনজাতি আছে যিয়ে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 15% এই মাউৰি জনজাতিৰ লোকসকলে নিজকে আজব দেখাবলৈ শৰীৰৰ প্ৰায় সকলো ঠাইতে টেটু অংকন কৰি লয় এই দেশৰ ব্লু লেক নামৰ হ্ৰদটোৰ বিষয়ে আপুনি নিশ্চয় শুনিছে যাক বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ পানীৰ হ্ৰদ বুলি কোৱা হয় আপুনি জানি আচৰিত হ'ব যে এই হ্ৰদৰ পানী ইমানে পৰিষ্কাৰ যে 85 মিটাৰ তললৈকে আপুনি খালী চকুৰে সকলো দেখা পাব নিউজিলেণ্ড দেশ সকলো পিনৰ পৰাই
সাগৰে আৱৰা। যোনফালে চকু যায় সকলো ফালে সমুদ্ৰই সমুদ্ৰ। আপোনালোকক জনাই থওঁ যে এই দেশত এনে এক ঠাই নাই য'ৰ পৰা সাগৰ পৃষ্ঠৰ দূৰত্ব 128 কিলোমিটাৰতকৈ বেছি হয়। নিউজিলেণ্ড দেশ অষ্ট্ৰেলিয়াৰ পৰা প্ৰায় 1500 কিলোমিটাৰ দূৰত্বত অৱস্থিত। অষ্ট্ৰেলিয়া দেশৰ সংবিধানত নিউজিলেণ্ডক অষ্ট্ৰেলিয়াৰে অংশ হিচাপে উল্লেখ কৰা হৈছে। সেইবাবেই নিউজিলেণ্ড দেশৰ লোকসকলে অষ্ট্ৰেলিয়া দেশলৈ কোনো অনুমতি অথবা ভিছাৰ অবিহনেও যাব পাৰে। বন্ধুসকল 2006 চনত অষ্ট্ৰেলিয়াৰ এজন লোকে ইবে নামৰ ৱেবছাইটত নিউজিলেণ্ডক বিক্ৰী কৰাৰ এক বিজ্ঞাপন প্ৰকাশ কৰিছিল আৰু ইয়াৰ বাবে নিলামী প্ৰক্ৰিয়াও আৰম্ভ হৈছিল। যদিও পাছত এই বিজ্ঞাপনটো ডিলিট কৰিছিল ইবে নামৰ ৱেবছাইটটোৱে। নিউজিলেণ্ড দেশক কাণ্ট্ৰি অফ কাৰ্ছ হিচাপেও জনা যায়। দেশৰ মুঠ জনসংখ্যা 48 লাখ আৰু ইয়াৰে 32 লাখ লোকৰ ওচৰত কাৰ বা চাৰিচকীয়া বাহন আছে, যাৰ ভিতৰত 5 লাখ লোকৰ ওচৰত দুখন বা তাতকৈ অধিক কাৰ্ছ আছে। উলৰ উৎপাদনত নিউজিলেণ্ড বিশ্বৰ দ্বিতীয় স্থানপ্ৰাপ্ত দেশ। ইয়াতে বিশ্বৰ প্ৰায় 8% উল উৎপাদন হয়। এই দেশৰ লোকসকলৰ ঘৰৰ বাহিৰলৈ গৈ নিয়মিত খোজ কঢ়াৰ এক ভাল অভ্যাস আছে। কোৱা যায় যে দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় 84% লোকে সদায় ৰাতিপুৱা অথবা গধূলি খোজ কাঢ়িবলৈ যায় আৰু সেইবাবে এই দেশৰ লোকসকল যথেষ্ট ফিট। গতিকে বন্ধুসকল নিউজিলেণ্ড দেশৰ বিষয়ে এই ভিডিঅ'টি চাই আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈও চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে আকৌ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ। জয় আই অসম।